Welcome to Ranjita's videos. More দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ পৰা পাঠ 16 কুকুৰ আৰু মঙহ পদ্য কবিতাৰ আজি আমি অনুশীলনী দিয়া প্ৰশ্নৰ উত্তৰ ক্ৰিয়াকলাপ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকৰ কিতাপৰ পৰা বহুতো প্ৰশ্ন উত্তৰৰ ভিডিঅ' বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে, চোৱা নাই যদি চাই ল'ব পাৰিব। ক্ৰিয়াকলাপত দিয়া হৈছে প্ৰথমতে অৰ্থৰ সৈতে চিনাকি হওঁ আহা। শব্দৰ অৰ্থ দিয়া হৈছে, শব্দৰ অৰ্থ ধুনীয়াকৈ কিতাপৰ পৰা মুখস্থ কৰিব পাৰিবা। এতিয়া আমাক 1 নঙত দিয়া হৈছে প্ৰথমে কোৱা তাৰ পাছত লিখা। ক, কুকুৰটোৱে মুখত কি লৈ গৈছিল? কুকুৰটোৱে মুখত কি লৈ গৈছিল? মঙহ লৈ গৈছিল। খ, কুকুৰটোৱে ক'ত আৰু কিয় সাঁতুৰিছিল? কুকুৰটোৱে ক'ত সাঁতুৰিছিল? কুকুৰটোৱে নদীত সাঁতুৰিছিল। হয়নে? আৰু কিয় সাঁতুৰিছিল? নদী পাৰ হ'বৰ কাৰণে সাঁতুৰিছিল। আমি পঢ়োতে পাইছিলোঁ, হয়নে? গত দিয়া হৈছে নিজৰ ছায়াটো দেখি কুকুৰটোৱে কি ভাবিলে? নিজৰ ছায়াটো দেখি কুকুৰটোৱে কোনোবা জ্ঞাতি আহিছে বুলি ভাবিলে। কুকুৰটোৱে কিদৰে মুখৰ মঙহৰ টুকুৰা হেৰুৱালে? কুকুৰটোৱে কিদৰে মুখৰ মঙহৰ টুকুৰা হেৰুৱালে? কুকুৰটোৱে ভেও ভেও কৰি মুখ মেলোতে হেৰুৱালে। প্ৰশ্ন দিয়া হৈছে মঙহৰ টুকুৰা হেৰুৱাৰ পাছত কুকুৰটোৱে কি কৰিলে? কুকুৰটোৱে কি কৰিলে? কুঁৱাৰী চেলেকি নিজকে দুখ দি ঘৰলৈ উভতি গ'ল। এতিয়া আমি কেনেকৈ লিখিম এবাৰ চাই ল'ম। তোমালোকৰ কাৰণে মই আগতীয়াকৈ লিখিয়ে থৈছোঁ। ক নং প্ৰশ্ন, কুকুৰটোৱে মুখত কি লৈ গৈছিল? উত্তৰত লিখিবা। উত্তৰ চোৱা, কুকুৰটোৱে মুখত মঙহ লৈ গৈছিল। খ প্ৰশ্নত দিয়া হৈছে কুকুৰটোৱে ক'ত আৰু কিয় সাঁতুৰিছিল? উত্তৰত লিখিবা, কুকুৰটোৱে নদীত আৰু নদী পাৰ হ'বলৈ সাঁতুৰিছিল। গ প্ৰশ্নত দিয়া হৈছে নিজৰ ছায়াটো দেখি কুকুৰটোৱে কি ভাবিলে? গৰ উত্তৰত লিখিবা, নিজৰ ছায়াটো দেখি কুকুৰটোৱে কোনোবা জ্ঞাতি আহিছে বুলি ভাবিলে। গ প্ৰশ্নত দিয়া হৈছে কুকুৰটোৱে কিদৰে মুখৰ মঙহৰ টুকুৰা হেৰুৱালে? উত্তৰত লিখিবা, কুকুৰটোৱে ভেও ভেও কৰি মুখ মেলোতে মঙহৰ টুকুৰা হেৰুৱালে। প্ৰশ্নত দিয়া হৈছে মঙহৰ টুকুৰা হেৰুৱাৰ পাছত কুকুৰটোৱে কি কৰিলে? উত্তৰত লিখিবা, মঙহৰ টুকুৰা হেৰুৱাৰ পাছত কুকুৰটোৱে কুঁৱাৰী চেলেকি নিজকে দুখ দি ঘৰলৈ উভতি গ'ল। এতিয়া চোৱা 2 নঙত দিয়া হৈছে খালী ঠাই পূৰ কৰা। ক, ঢেকুৰা কুকুৰটোৱে ভেও ভেও কৰি মুখ মেলিছিল। খ, মেকুৰীটোৱে মিউ মিউ কৈ মাতিছে। গ, কুলি চৰাইটোৱে কু কু কৈ গছৰ ডালত বিনাইছে। ঘ, কাউৰীটোৱে ঘৰৰ ছালত পৰি কা কা কৈ মাতিছে। ভোমোৰাটোৱে ভুন ভুনাই উৰি ফুৰিছে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। মই তোমালোকৰ কাৰণে লিখিয়ে থৈছোঁ, এবাৰ চাই লওঁ। খত লিখিবা মেকুৰীটোৱে মিউ মিউ কৈ মাতিছে। গত লিখিবা কুলি চৰাইটোৱে কু কু কৈ গছৰ ডালত বিনাইছে। ঘত লিখিবা কাউৰীটোৱে ঘৰৰ ছালত পৰি কা কা কৈ মাতিছে। ত লিখিবা ভোমোৰাটোৱে ভুন ভুনাই উৰি ফুৰিছে। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম। 3 নঙত দিয়া হৈছে কুকুৰৰ বিষয়ে 5টামান বাক্য লিখা। আমি এতিয়া কুকুৰৰ বিষয়ে লিখিম। ঠিক আছে, উত্তৰত লিখিবা 1 নঙত কুকুৰ এবিধ 4ঠেঙীয়া পোহনীয়া জন্তু। 2 নং কুকুৰ বৰ প্ৰভুভক্ত হয়। 3 নং কুকুৰৰ 2খন চকু, 2খন কাণ আৰু এখন বেকা নেজ থাকে। 4 নং কুকুৰ বহুতো বৰণৰ আৰু বহুতো আকাৰৰ থাকে। 5 নং কুকুৰ মানুহৰ অতি বিশ্বাসী জন্তু বুলি কোৱা হয়। 6 নং কুকুৰৰ বহুতো প্ৰজাতি আছে, যেনে জাপানী কুকুৰ। মই তোমালোকক কুকুৰৰ বহুতো প্ৰজাতি আছে বুলি কিয় দিছোঁ, আজিকালি তোমালোকে বহুতো প্ৰজাতিৰ কুকুৰ দেখিবলৈ পোৱা হয়নে? এটাহে মই তোমালোকক কৈ দিলোঁ। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।